আহক বন্ধু বান্ধৱীসকল আজি ঝটপট লৰালৰিকে বিৰিয়ানী বনাওঁ তাৰ বাবে ৰিফাইন্ড অইলত পিয়াজ বেৰেস্তাটো প্ৰস্তুত কৰি ললো আৰু এতিয়া তাতে ঘি মিক্স কৰি দি গোটা গৰম মছলা শুকান জলকীয়া দি পেলাই তাৰ পিছত দিলো বিলাহী আৰু পিয়াজ লগতে আদা নহৰু পেষ্ট দিছো আৰু লগতে আলু দুটা ফালি পেলাই দি দিছো তাতে দি দিছো চিকেন মছলাখিনি আগত অকমান ভাজি লৈছিলো তাৰ পিছত জিৰা ধনিয়া হালধি ৰেড চিলি পাউডাৰ আৰু বিৰিয়ানী মছলা দিছো লগতে 4টা কেঁচা জলকীয়া আৰু দৈ আধা কাপ দি কিছু সময় ভাজিছো প্ৰত্যেকটো ষ্টেপতে কিছু সময় ভাজি তাত দি দিলো এতিয়া বাসমতি চাউল আৰু লগতে সোৱাদ অনুযায়ী নিমখ আৰু অকমান চেনি দি গুটিখিনি আকৌ ভাজি লৈছো লৈ তাতে দিছো গৰম পানী আৰু লগতে সিজাই লোৱা দুটা কণী আৰু বিৰিয়ানী মছলা আকৌ এচামুচ দিছো ঘি দিছো চিটি মাৰিবলৈ দিছো এটা আৰু পিছত পিয়াজ বেৰেস্তা আৰু পদিনা দি অকমান সময় থৈ এয়া সাৰ্ভ কৰিলো কেনেকুৱা হৈছে জনা